নমস্কাৰ দিব ওলাইছোঁ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 29 মে। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেবোৰ খবৰ নিতৌ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকে লাইক কৰি উৎসাহিত কৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। হয় বন্ধু বান্ধৱীসকল, দিব ওলাইছোঁ ৰাতিপুৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমত জোকৰণি হৈ গ'ল। 8:30 বজাত অসমত ভূমিকম্প জোকৰি হৈ গ'ল, কিন্তু অসমত বিভিন্ন প্ৰান্তত বহুত দুৰ্ঘটনা দেখা দিলে এই ভূমিকম্পৰ ফলত। কেইবা ঠাইতো বহুত ভয়ানক দুৰ্ঘটনা হৈ গ'ল ভূমিকম্পৰ ফলত। লৈ আহিছোঁ ৰাতিপুৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰচণ্ড জোৰেৰে ভূমিকম্প হৈ গ'ল অসমত। অসমৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকৰণি হৈ গ'ল আৰু এনেকুৱা ভূমিকম্প হয়তো অসমত কমেই হৈছে আৰু এতিয়া ৰেক্টেল স্কেল হিচাপত 5.2 হিচাপে জোকৰণি গ'ল ভূমিকম্পই। লৈ আহিছোঁ আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমত ভূমিকম্প 8:04 বজাত কঁপাই গ'ল ৰাজ্যজুৰি। অসমত জোকাৰিলে ভূমিকম্পই। প্ৰচণ্ড জোৰেৰে ভূমিকম্প কঁপাই গ'ল অসমক। হয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে যেনেধৰণৰ ভূমিকম্পই জোকাৰিলে হয়তো মহানগৰীত বহুত ঠাইতে এনেধৰণৰ হয়তো দুৰ্ঘটনা হ'ব পাৰিছে, কিন্তু আমি এতিয়ালৈকে তথ্য পোৱা নাই। কলিয়াবৰ, ৰঙিয়া, গুৱাহাটী আদিত কম্পনৰ জোকৰণি আটাইতকৈ বেছি আছিল। ৰিক্টেল স্কেল হিচাপত 5.2 হিচাপে দেখা গৈছে ভূমিকম্পৰ জোকৰণি। 2.5 বলৰ জোকৰণি হৈ গ'ল ৰাজ্যজুৰি। হয় বন্ধু বান্ধৱীসকল, খবৰটো যদি আপোনাৰ অতিকৈ জৰুৰী বা আপোনাৰ ঠাইত যদি কোনো ধৰণৰ ঘটনা হৈ থাকে ভূমিকম্পৰ ফলত, তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত আপুনি কমেণ্ট কৰি জনাব পাৰিব। সন্ধিয়াৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে অতিকৈ ভাল খবৰ। শীঘ্ৰেই দেশৰ লাখ লাখ কৃষকে লাভ কৰিব চৰকাৰী ধন। হয় বন্ধু বান্ধৱীসকল, দেশৰ লাখ লাখ কৃষকে লাভ কৰিব চৰকাৰী ধন। কেনেকৈ এই ধনখন পাব আমি সবিশেষ দেখিবলৈ যত্ন কৰিম। বন্ধু বান্ধৱীসকল, আপুনি ভিডিঅ'টো চাই আছে প্ৰথমৰ পৰা শেষলৈ চাব, কিয়নো শীঘ্ৰেই দেশৰ লাখ লাখ কৃষকে লাভ কৰিব চৰকাৰী ধন আৰু কোনটো ধন চৰকাৰে দিব কৃষকসকলক আমি সবিশেষ জনাবলৈ যত্ন কৰিম। PM কিষাণ আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে। বন্ধু বান্ধৱীসকল, আপোনাৰ যদি PM কিষাণ আছে তেনেহ'লে এই PM কিষাণৰ জৰিয়তে আপুনি চৰকাৰী ধন পাব। বন্ধু বান্ধৱীসকল, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, PM কিষাণ যদি আপুনি আছে শীঘ্ৰেই আপোনাৰ একাউণ্টত টকা সোমাব। শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। হয় বন্ধু বান্ধৱীসকল, PM কিষাণৰ বেংকৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে আপুনি এই টকাখন নাপাব। বন্ধু বান্ধৱীসকল, আপোনাৰ আধাৰ কাৰ্ডত যদি লিংক কৰা নাই এতিয়াই আপুনি লিংক কৰক। আপুনি পাব 2000কৈ টকা PM কিষাণৰ পৰা।